মুখখনত বৰ গুটি উঠিছে দেই মোৰ। পাৰ্লাৰলৈ গৈ পেলাই মুখখন চাফাহে কৰি আহিবগৈ লাগিব, নহ'লে মানুহে বয়স হৈছে বুলি ভাবিব পায়। মা, আজি মালা আহিব নহয়, তই কিন্তু ক'তো ঘূৰি নুফুৰিবি দেই। মই এতিয়া অফিচলৈ যাওঁ। ভালেই আছিলে, এতিয়া আকৌ চাকৰিটো ইয়ালৈ ট্ৰেন্সফাৰ কৰি ল'লে। এতিয়া আহি মোৰ মূৰটো খাব আৰু তাই। লোকৰ বোৱাৰী চাকৰি কৰাৰ পাছতো আহি কামত থয়হি, ঘৰৰ কাম কৰে। আমাৰ মহাৰাণীজনী ভাগৰ লাগে, আহিয়ে বিচনাতে পৰেহি। ই বুঢ়ীয়ে ভাত বনাবও লাগিব, ভাত আকৌ খাবলৈ তাইক মাতিবগৈও লাগিব। আহক ৰ, এইবাৰ তাইক চাম নহয়, মই দেখাই দিম এইবাৰ তাইক মই বিহু। বৰ ভাগৰ লাগিছে দেই। ইমান যে পলিউশ্যন ইয়াত নহয়, মোৰ মুখখন একেবাৰে টানি ধৰিছে। আগতে পানী এগিলাচকে খাই লওঁ ৰ। এই বুঢ়ীজনী বা ক'ত গ'ল? অ' মা পানী এগিলাচ লৈ আহকচোন। অ' মা দিয়ক। আৰে পানী আনিবলৈ কৈছিলোচোন, পানী নানিলে যে? দেখা নাই নি হাতত কি লগাই থৈছো? টেবুলতে পানী আছে, গিলাচ তালৈ খাগে যা। বুঢ়া কালত ফেশ্বনটো চা, আহি পাইছোহে মাত্ৰ, কাজিয়া কৰিবলৈ আৰম্ভ কৰিলেই। আপুনি মানে সলনি নহ'ল আৰু দেই। কেনেকে যে থাকিম নহয় এইখন ঘৰত মই। যদি তোৰ থাকিবলৈ মন নাই কৈছিলি কিয়? যা, এতিয়াও সময় আছে, গুচি যা। কি মানুহ এইজনী, ইমান দিনৰ মূৰত ঘৰলৈ আহিছো। অইন শাহু হাতে কিমান মৰম কৰিলেহেঁতেন, আমাৰ আকৌ ভিতৰলৈ সোমোৱাই নে কাজিয়া কৰিবলৈ ল'লেই। কি মানুহ আৰু এইজনী। ঐ কি কথা কৈছ তই? মোক অইন শাহুৰ লগত তুলনা নকৰিবি। তই জানো অইন বোৱাৰী লিখিয়া? অইন বোৱাৰীয়ে কাম কৰি শাহুৱেকক সুখ দিয়ে, আমাৰ কাম কৰিব নোৱাৰে। কাম কৰিবতো এখনো নোৱাৰ, মই কৰি খুৱাম আৰু তই খাবি আৰু। এইখনে মোৰ কপাল আৰু দেই, শান্তি নাই এই চবৰ পৰা। ৰাম, হ'ব আৰু অলপমান মনে মনে থাককচোন। সঁচাকে দেই, আমনি লগা নিচিনা কাম কৰি থাকে নহয়। কিমান বকি আছে নহয় অথনিৰ পৰা, অকণো মানে আমনি লগা নাই নি? ইমান দূৰৰ পৰা কষ্ট কৰি আহিছো, অকণ মানে শান্তি নাই ঘৰখনত। মানে সঁচাকে দেই, কি বস্তু। বৰ ভোক লাগিছে দেই, ভাত কেইটামানকে খাই লওঁ ৰ। মা, অ' মা, কি হ'ল? কিয় চিঞৰি আছা? ভাত দে, বৰ ভোক লাগিছে মোৰ। ভাত নাই বনোৱা মই। ভাত নাই বনোৱা? কিয় নাই বনোৱা ভাত? তই যে মোক কৈছ, ঘৈণীয়েৰক নকগে কিয় ভাত বনাবলে? মহাৰাণী একেবাৰে আৰামত থাকিব আৰু মোৰ মৰিব লাগে কাম কৰি। তাই ইমান দূৰৰ পৰা আহিছে, তই মানে আৰু কাজিয়া আৰম্ভ কৰিলি হয় নাই? তই মোৰহে দুখটো দেখিবি, ঘৈণীয়েৰটো নেদেখ। ঘৈণীয়েৰক পালি নহয়, এতিয়া মাৰলে মনতেই নপৰে। মই তহঁতক চাকৰ কৰি খুৱাব নোৱাৰো, নিজে ভাত বনাই খাই থাকে যা। তহঁতৰ পৰা আৰু নোৱাৰিবি, মানে শান্তি নাইকিয়া হ'ল। ঘৈণীয়েকৰ কষ্টটো দেখে, মোৰ হলে নেদেখে সি। এইজনী এতিয়া কিবা কৰিলে নে কি নে জানো। মালা, কিবা এটা বনোৱা গেচোন যোৱা, মোৰ বৰ ভোক লাগিছে। দেখা নাই, ইমান দূৰৰ পৰা কষ্ট কৰি অহা পাছতো পানী এগিলাচ খাবলৈ পোৱা নাই? ভাত লাগে, যোৱা মাৰক কোৱাগৈ। এনেই বা পুতাই চেলাই থাকে নহয়, এতিয়া ভাত কেইটামানো বনাই খুৱাব নোৱাৰে নে? শান্তি নাইকিয়া হ'ল আৰু এইখন ঘৰত, গুচি যাম মই ঘৰলে। তোমালোক দুইজনীয়ে মানে আজি মোক লঘোণেই মাৰিবা হয় নাই? কোনো এজনী কম নহয় অ'। কি ক'লা তুমি? তুমিতো মোৰ দুখটোহে দেখা, মাৰৰ দুখটোতো তই নেদেখই। নহা হেতেনে ভাল আছিলে ইয়ালে মই। এনেকে থাকিলে আজি মোৰ লঘোণেই মৰিম মই আজি। নিজে কিবা এটা বনাই খুৱাই ভাল হ'ব। এতিয়াৰ পৰা কিমান লঘোণে থাকিব লাগিব একমাত্ৰ ভগৱানেহে জানে আৰু দেই।